তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি আপোনালোকক দেখুৱাম আমাৰ ইয়াৰে পাহাৰত থকা এটা মন্দিৰ। খুব ধুনীয়া পৰিৱেশ ইয়াৰে আৰু আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমি বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালেদি সোমাই গ'লে আপোনালোকে পাব ৰাজাঠাকুৰ মন্দিৰটো আৰু ইয়াতে পোষ্টাৰ এখন লগোৱা আছে ৰাজাঠাকুৰ মন্দিৰলৈ বুলি। আৰু এইফালেদি গৈ থাকিলে আপোনালোকে মন্দিৰটো পাই যাব। সম্পূৰ্ণ ব্লক কৰা আছে ৰাস্তাটো। তো ইয়াতে আপোনালোকে দুখন গেট দেখা পাব। এখন প্ৰথমতে পাব আৰু তাৰপিছত ভিতৰলৈ গ'লে আকৌ এখন গেট পাব। আৰু এইটো হৈছে মেইন মন্দিৰটো, আপোনালোকক দেখুৱাই আছোঁ। তো এইটো হৈছে পুৰণা নাথ মন্দিৰ আৰু এইখন হৈছে দ্বিতীয় গেটখন। এইখন কি ভূমেশ্বৰ পাহাৰ বুলি কয়, আপোনালোকক দেখুৱাইছিলোঁ আগতে ভিডিঅ'ত। আৰু বহুত ভাল লাগে, আপোনালোকে এইবিলাক মন্দিৰ দেখা পাব। এইবিলাক মন্দিৰ আৰু ইয়াতে দোকানবিলাক দিয়ে, ইয়াতে দোকানবিলাক দি তাৰপিছত এইটো হৈছে মন্দিৰটো। আৰু মোৰ লগত আহিছে এখন প্ৰফাইল। আৰু ইয়াৰ এটা চেনেল আছে, আপোনালোকক চেনেলৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে চেনেলটো গৈ চাৰ্চ কৰি চাব, তাৰপিছত আপোনালোকে মন্দিৰটো চাওক পৰিৱেশটো কেনেকুৱা। এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম আৰু মন্দিৰৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক। তো মন্দিৰতো এইবিলাক চাৰ্কেল বনাই দিয়া হৈছে, কাৰণ বেমাৰটো বহুত ভয়ংকৰ। গতিকে কাৰণ মন্দিৰ চন্দিৰ এখন আছে, চবতে আহিব পাৰে। গতিকে মানুহৰ সমাগম নহ'বৰ কাৰণে ইয়াতে চাৰ্কেল বনাই দিয়া হৈছে। তো এই মন্দিৰটোলৈ বহুতো বিভিন্ন ধৰণৰ মানুহ আহে, কাৰণ এইটো বহুত ডাঙৰ পূজা হয় আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতিৰ মানুহ আহে ইয়াত। গতিকে বহুত ভাল লাগে, আমিও আহোঁ। আৰু মই যি বছৰে হয় সেই বছৰে এবাৰ হ'লেও আহোঁ। গতিকে বহুত ভাল লাগে আৰু আপোনালোকে পাৰিলে আহিব, বহুত ধুনীয়া লাগে। আপোনালোকে পৰিৱেশটো এবাৰ চাব পাৰে। আপোনালোকে আৰু দেখুৱাই আছোঁ, ওপৰৰ পৰা এটা পৰিৱেশ দেখুৱাম অলপ। আৰু ইয়াতে বান্দৰ কিছুমান আছে। এতিয়া বৰ্তমান মানুহৰ ওচৰত আহে, কিবা যদি আপোনালোকে দিয়ে, বুট চুট কিবা দিয়ে, এনে কিন্তু নাহে। আৰু তাৰপিছত আগতে অহা নাছিল, ভয় খাইছিল। এতিয়া মানুহৰ ওচৰত বেছিকৈ থাকে কাৰণে একদম ওচৰত আহি যায় মানে। এতিয়া বৰ্তমান ওপৰত উঠি আছোঁ আৰু ওপৰৰ পৰা এটা ধুনীয়া দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এটা ধুনীয়া কথা লিখি দিছে যে মই গছ মোক নাকাটিব, মানে গাছডালে কৈছে। মানুহে ক'লেতো কিছুমানে নুশুনিব, গতিকে গছডালে কৈছে। তো মই এতিয়া পাহাৰৰ ওপৰত আহি পালোঁ। বেছি ওপৰত নাযাওঁ, এইফালে বহুত ওপৰত যাব পাৰি। এইবিলাক মেঘ আহিছে, বতৰটো আজি ভাল নহয়। মন্দিৰটো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, চাওক। গুহালৈ যোৱা পথ, এইটো হৈছে গুহালৈ যোৱা পথ। গুহাটোৰ ভিতৰলৈ যাম না নাযাম ঠিক নাই, কিন্তু এনেকৈ বৰ্তমান অলপ পানী পৰি আছে। তো এতিয়া গুহাৰ ভিতৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। বহুত ভয়ংকৰ পৰিৱেশ। এতিয়া আমি এইটোৰ ভিতৰলৈ যাম, বহুত আন্ধাৰ। ফ্লেছ লাইট অন কৰি লৈছোঁ, ভয় লাগে কিবা। এইবিলাক চেপা চেপি চব উপায় নেই। মোৰ বেগটো খুলি লওঁ, বেগটো ইয়াতে লাগিলে স্ক্ৰেচ পৰি যাব, স্ক্ৰেচ। Oh my God.
তো ইয়াৰ ওপৰত উঠি আছোঁ বহুত ধুনীয়া লাগিছে বন্ধুসকল যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে মোৰ ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে পাই যাব আৰু লগতে আপোনালোকে ইয়াতে আহিব পাৰে যেতিয়া পূজা এইবাৰ নহ'ব অৱশ্যে কাৰণ আপোনালোকে গমেই পাইছে কি কেছ চলি আছে গতিকে নেক্সট বাৰ যদি আপোনালোকে আহিব খোজে তেনেহ'লে নিশ্চয় আহিব পাৰে গতিকে